Hey guys, welcome to my YouTube channel Rahim blog. আজি মানে মই বেলেগ টাইপৰ এটা ভিডিও মই ভিডিও কৰিছো আপোনালোকক কওঁ যে মই 4টা দিনৰ 4টা বজাৰ পৰে মই কি কৰো আসলতে মই 4টা বজাৰ পৰে মই কি কৰো তোমাদেরকে অলপ সিম্পল ফুলি দেখাও মই কি কৰো তো 4টা বজাৰ পৰে মই এতিয়া পথৰত বহি আছো আর চাওক এই পথৰ আৰু এটা মিচিং শিলুৰ তলতে বহি আছো চাওক এলছিলো আৰু আমাৰ লগত আছে জেৰুল তেও অলপ বহি আছে আৰু বহি আছে বেলেগ টাইপৰ কিছুমান দৃশ্য দেখি আছে তো আমি তোমালোকক দেখাম আৰু এতিয়া কেইটা বাজে তোমাক কও তো গাইস এতিয়া বাজে আমাৰ 5:11 তো এতিয়া চাওক আমাৰ বেলাটো গাইস বেলেগ টাইপৰ কিছুমান বস্তু দেখতেছি তো তোমাদেরকে দেখাই তো পাশের ক্যামেরাতে দেখাইতেছি দেখো ইস বেলেগ টাইপৰ বস্তু কি তোমালোকক দেখাই আছো চাওক এইবিলাক বস্তু আমি দেখাই দেখি আছো চাওক মানুহে যেনেকৈ ভাত খায় ঠিক সেইদৰে আজিকালি বেৰা ছাগলীবিলাকো গা খাই থাকে oh my god ঠিক এনেদৰে বস্তু চাই আছো আৰু জেৰুলাৰ আমি চাই আছো আৰু তো এইবিলাক চাই যেতিয়া অলরেডি 5:11 বাজিল আৰু তাৰ পিছত কি কৰিম কি কৰিম তোমালোকক দেখাম তো তোমালোকে জাস্ট রিকোয়েস্ট কৰিলো যে ভিডিওটো স্কিপ নকৰিব সম্পূৰ্ণ ভিডিওটো চাই থাকিব তো গাইস বেলেগ টাইপৰ চাওক এটা পথৰতে বহি আছো আৰু বাৰীঘৰ এইটো চকত অলপ কম আছে চাওক অলপ কম চাওক এইটো এটা বাৰী আৰু ইফালে অলপ আছে বাৰী আৰু ইফালে আছে কি আছে আমি মাজত আছো তো গাইস এতিয়া 5:16 বাজে আৰু এতিয়া এটা বেলেগ টাইপৰ বস্তু তোমাদেরকে দেখাম এতিয়া চাওক বেলিটো ডুবি গৈছে আৰু এতিয়া ধৰি ৰাখিব নোৱাৰি গতিকে মোৰ কামটো চলি থাকি গতিকে তো গাইস বেলিটো যদি ডুবি গৈছে আর মই এতিয়া কি কৰো হেতু চাওক আৰু এতিয়া ঘৰত যাম তো এতিয়া যেহেতু আমাৰ বেলিটো ডুবি গৈ আছে গতিকে আমাৰ ঘৰত যাব লাগিব আৰু ঘৰত যাই কি কৰিম তোমাদেরকে অলপ দেখাম তো ভিডিওটো চাই থাকিব আৰু স্কিপ নকৰিব মই কৈছো স্কিপ নকৰিব সম্পূৰ্ণ ভিডিওখন চাই থাকিব মই কি কৰো এতিয়া যেহেতু 5:16 বাজে গতিকে মই এতিয়া কি কৰিম ঘৰত যাই গতিকে এতিয়া ঘৰত গৈ আছো আৰু সিন্দেলখন পিন্ধি লও ইয়াত বহুত বোকা আছে আৰু চালক পেন্ডিলটো চেন্দেলটো পিন্ধিলো আৰু চেন্দেলটো ছিঙি গল কি কৰিম আৰু এতিয়া চেন্দেল আজিৰ দিনটো চলিব লাগিব নহয় তো এতিয়া গাইস এতিয়া কাপোৰ পিন্ধি এতিয়া গৈ আছো মছজিদলৈ কাপোৰ পিন্ধি ৰেডি আৰু তোমালোকে সকলোৱে জানা যে মছজিদলৈ কি কাৰণে যায় মাগৰিবৰ নামাজ পঢ়িবলৈ গৈ আছো এতিয়া আজান দিব বেছি সময় নাই আর চাওক মছজিদ হলো তোমার সেইখানে তো এতিয়া বাটা দিয়ে গৈ আছো মছজিদলৈ তোমালোকে ভিডিওটা দেখো এতিয়া মই মছজিদলৈ গৈ কি কৰো তোমালোকে অলপ দৃশ্য দেখাম তবে ভিডিওটা চাই থাকিব তোমালোকে My skin is pale, but I'm a black sheep. Riding through the city, Satan in the backseat. Hey yo, that's me, I run it like a track meet. A rap fiend, I set the bar high like an athlete. Step in the booth and Zach gon' drop that 808. বন্ধুরা এখন মসজিদত পিছফালে দিয়ে গৈ আছো চাওক পাই গেলো মসজিদ আৰু এতিয়া মানুহ আহিছে কি নাই নাজানো তো দেখাইছি চাওক মানুহ আছে কি নাই দেখাইছো ৰ'ব আছে কি নাই দেখাইছো চাওক নাই দেখাইছো চাওক নাই তো ইয়াতো নাই তো গাইস চাওক এতিয়ালৈকে অহা নাই মানুহ আহি আছে চাওক অহা নাই এজন আহিল জেৰুল আহিল চাওক আহি আছে আৰু আহি আছে দেখাই আছো এটা বস্তু লোৱা নাই মই কৈ আছো মই লোৱা নাই টুপি তেতিয়া লৈছো দেখাই আছো তো ফাইনালি বন্ধুরা এখন টুপিটো লৈলো আৰু চাওক টুপি লোৱা নাই এতিয়া লৈ আছে ঠিক
এতিয়া লৈছে তো গাইজ মানে এতিয়া কি কৰিম মানে টুপিটো পিন্ধিলোঁ মানে মূৰত দিলোঁ তো এতিয়া বলক মছজিদলৈ যাওঁ মানে গৈ আছোঁ মছজিদ এতিয়া পৰ্যন্ত মানে মানুহ অহা নাই অনলি দুজন আহিছোঁ আৰু এতিয়া অহা নাই আহিব তো গতিকে তোমালোকে চাই থাকা ভিডিঅ'টো কি কৰোঁ এতিয়া চাওক আহিছে মানে সৰু ল'ৰা তো গাইছ এতিয়া অলপ পাওঁ দো Through the city, Satan in the backseat. Hey, yo, that's me. I run it like a track meet, a rap fiend. I set the bar high like an athlete. Step in the booth and Zach gon' drop that 808. Cause the vibe is dope and the beat is cracking. Now it's getting late. I'm sharp as a razor blade. I can blow your mind like JFK. লৈ গ'লে হয়তো চুৰিটো থৈ যাব লাগিব চেনেলটো গ'লোঁ আৰু বিছমিল্লাহ কৰি পাও দিলোঁ আৰু মছজিদ লৈ আহিলোঁ আৰু এই আমাৰ মছজিদ চাওক আৰু এতিয়া মানে দৰজাটো খুলি দিওঁ মানে ভিতৰত যাব লাগিব নহয় চাওক অন্ধ আৰু অন্ধ তো গাইজ তোমালোকে থাকা আমি এতিয়া চুইচ দি আছোঁ চুইচ আমাৰ চুইচ কথাই মানে চুইচটো কথাই দিলোঁ আৰু চুইচ দিলোঁ আৰু আহিল লাইট তো এই মছজিদ আৰু এতিয়া মানে ভিডিঅ' কৰিব নোৱাৰিম কাৰণ এতিয়া নামাজ পঢ়িব লাগিব তো এই মছজিদ আৰু এই মুছলিমসকলে আহিছে মানে নামাজ পঢ়িবলৈ আহিছে মানে ময়ো আহিছোঁ এতিয়া ভিডিঅ' কৰিব নোৱাৰিম গতিকে আজান পঢ়ি আছে এতিয়া আজান দিব তো চাওক গাইজ এতিয়া মানে আজান পঢ়ি আছে অলপ আজানটো দি লওঁ চাওক এতিয়া মানে আজান পঢ়ি আছে তো আজান দি লওঁ আজান দি ভয় লাগে এতিয়া মানে আজান দিবলৈ কৈছে গতিকে ভয় লগা মাজতো মানে এতিয়া আজান দিবলগীয়া হ'ল গতিকে আজানটো দিলোঁ তো গাইজ এনেকৈ আজানখন শেষ হ'ল আৰু এতিয়া মানে নামাজ পঢ়াব লাগে গতিকে নামাজটো পঢ়াই লওঁ তাৰপিছত তোমালোকে বেলেগ এটা টাইপৰ ভিডিঅ' দেখাম তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব তো গাইজ এতিয়া মানে মোৰ নামাজ পঢ়া শেষ হ'ল আৰু বাকীবিলাকে পঢ়ি আছে তো অলপ দৃষ্টি দেখাও মানে এতিয়া মানে হোৱা নাই অলপ পিছত মানে হৈ যাব তো এতিয়া মানে মানুহ এতিয়া মানে নামাজ পঢ়ি আছে কিছুমানে তো মোৰ মানে আগত হৈছে কাৰণে মই অলপ ভিডিঅ' কৰিলোঁ তো ফাইনেল বন্ধুরা এখন মসজিদের পৰা মানে বের হৈ আহিলোঁ আৰু এতিয়া মানে ঘৰত যাম তো চাই থাকক তো গাইজ এতিয়া মানে মসজিদের পৰা নামাজখন পঢ়িলোঁ আৰু পঢ়াৰ পিছত এতিয়া গৈ আছোঁ ঘৰত তো গাইজ এতিয়া মানে আমি মসজিদৰ পৰা আহিলোঁ পুৰা কষ্ট কৰি আহিলোঁ চাওক ইমান আন্ধাৰ ৰাইট হৈছে দেখাই দিছোঁ কেইটা বাজে এতিয়া তো গাইজ এতিয়া বাজে আমাৰ 5টা 5:55 বাজি 5:55 বাজি আছে